অগপ নেতাৰ পত্নীৰ কুকীৰ্তি ৰাজহুৱা প্ৰেক্ষাগৃহ নিৰ্মাণৰ নামত আত্মসাৎ লাখ লাখ টকা চৰকাৰী ধনেৰে ৰাজহুৱা প্ৰেক্ষাগৃহ নিৰ্মাণ হ'ল ব্যক্তিগত বিদ্যালয়ত প্ৰাক্তন অগপ বিধায়ক জাভেদ ইছলামৰ পত্নীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ এইবাৰ ৰাজহুৱা ধন আত্মসাতত নামিল অগপ নেতাৰ পত্নী এটা ৰাজহুৱা প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে অহা ধন আত্মসাতৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে মানকাছাৰৰ এইগৰাকী প্ৰাক্তন অগপ বিধায়ক জাভেদ ইছলামৰ পত্নী তথা কাকৰিপাৰা জিলা পৰিষদৰ সদস্য হাছিনা ইছলামৰ বিৰুদ্ধে দক্ষিণ হালমাৰা মানকাছাৰ জিলা আম আদমি পাৰ্টিৰ নেতা মুস্তাক মহম্মদ হাছানে দাখিল কৰা এক RTI আবেদনত পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য মুস্তাক মহম্মদৰ RTI আবেদনৰ তথ্য অনুসৰি 2020-21 চনত 15 ফাইনেন্সৰ ধনেৰে মানকাছাৰৰ পুৰণা হাস্পাতালৰ কাষত নিৰ্মাণ কৰিবলৈ আহিছিল এটা 11 লাখ টকীয়া ৰাজহুৱা প্ৰেক্ষাগৃহ কিন্তু সমস্ত ধন আত্মসাৎ কৰি প্ৰেক্ষাগৃহ নিৰ্মাণ নকৰাৰ অভিযোগ হাছিনা ইছলামৰ বিৰুদ্ধে মন কৰক এই পত্ৰখনলৈ কাম নকৰাকৈ 11 লাখ টকা আত্মসাৎ কৰা বিষয়টো সন্দৰ্ভত তদন্ত বিচাৰি জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰা পত্ৰত স্পষ্টকৈ উল্লেখ আছে যে কাকৰিপাৰা জিলা পৰিষদৰ অন্তৰ্গত মানকাছাৰৰ পুৰণা হাস্পাতালৰ কাষত নিৰ্মাণ কৰিবলৈ অহা 11 লাখ টকীয়া প্ৰেক্ষাগৃহটোৰ ধনৰ অপব্যৱহাৰ কৰা হৈছে যাৰ বিৰুদ্ধে দিয়া হৈছিল চৌকছ নটিছো এইবাৰ মন কৰক এইখন পত্ৰলৈ মুখ্য কাৰ্যবাহী বিষয়াৰ অফিচৰ পৰা প্ৰদান কৰা পত্ৰ বিষয় 15 ফাইনেন্স কমিশনৰ অন্তৰ্গত চৰকাৰী ধন অপব্যৱহাৰৰ কাৰণ দৰ্শাৰ জাননী পত্ৰত স্পষ্টকৈ উল্লেখ আছে যে তদন্ত কৰি বিচাৰি পোৱা নগ'ল পুৰণা হাস্পাতালৰ কাষত নিৰ্মাণ কৰিবলৈ অহা 11 লাখ টকীয়া ৰাজহুৱা প্ৰেক্ষাগৃহ নিৰ্মাণ নকৰাকৈ উলিয়াই নিয়া হৈছে 8 লাখ টকা সেয়ে এই চৰকাৰী ধনৰ অপব্যৱহাৰ কৰাৰ পাছতো কিয় অপৰাধমূলক গোচৰ ৰুজু কৰা নহ'ব বুলি দক্ষিণ হালমাৰা জিলা পৰিষদৰ জেইক প্ৰশ্ন কৰে তেতিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া ফজলুৰ ৰহমান লস্কৰে এইবাৰ মন কৰক এই ফলকখনলৈ গ্ৰীণ ভেলী নামৰ এখন ব্যক্তিগত বিদ্যালয়ত ওলমি আছে এয়া 11 লাখ টকীয়া ৰাজহুৱা প্ৰেক্ষাগৃহৰ ফলক পুৰণা হাস্পাতালৰ কাষত ঠাইৰ অভাৱত ৰাজহুৱা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হ'ল ব্যক্তিগত বিদ্যালয়ত মানে একচুৱেলি চেয়াৰমেন মই হয় ঠিকে এইটো ওল্ড হস্পিটেল নিয়াৰ ওল্ড হস্পিটেল আছে কিন্তু ওল্ড হস্পিটেলৰ জাগা নথকাৰ কাৰণে আমাৰ নিয়াৰ বাই হ'ল আমাৰ গ্ৰীণ ভেলী স্কুল গতিকে কৰ্তৃপক্ষই আহি গ্ৰীণ ভেলী স্কুলটো ঠিক কৰিলে আৰু ইয়াত সম্পূৰ্ণৰূপে কাম হৈছে বিভাগীয় কৰ্তৃপক্ষ আহিছিল আহি চাইট চাইছে চোৱাৰ পিছত হেণ্ডঅভাৰ কৰিছে কৰাৰ পিছতহে কামখিনি এক্সিকিউশ্যন কৰা হৈছে কাম মোটামুটি হৈ গৈছে এতিয়া অলপ কাম বাকী আছে বাকী যিখিনি পইচা 25% বাকী আছে সেইখিনি হ'লে আমি গোটেইখিনি ফাইনেল ষ্টেজত দিব পাৰিম কিন্তু কিমান সঁচা এই কথা চৰকাৰী ধনেৰে নিৰ্মাণ কৰিবলৈ অহা ৰাজহুৱা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিব পাৰিনে কোনো ব্যক্তিগত বিদ্যালয়ত আমাৰ দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ চিফ এক্সিকিউটিভ অফিচাৰৰ অফিচৰ পৰা মানে জিলা পৰিষদৰ অফিচ বা পঞ্চায়ত অফিচ BDO অফিচৰ পৰা 15 ফাইনেন্সৰ যিবোৰ কাম হৈছে 25% কামহে আমি প্ৰেক্টিকেল ফিল্ডত দেখা পাইছোঁ বাকী 75% কাম আমি দেখাই পোৱা নাই আৰু মানকাছাৰৰ কাকৰিপাৰা জিলা পৰিষদ মানকাছাৰ কাকৰিপাৰা জিলা পৰিষদৰ আণ্ডাৰত নিয়াৰ ওল্ড হস্পিটেল তাতো আমি চাইছোঁ এইটো আমি অলৰেডি বহুত আগৰ পৰাই গম পাওঁ তাতো কোনো ধৰণৰ কমিটি হল নবনোৱাকৈয়ে টকা আত্মসাৎ কৰাইছে আৰু আমি কমপ্লেইন দিয়াৰ পিছত এইটো অনুসন্ধানো কৰিছে ফজলুৰ ৰহমান লস্কৰ সাহেবে তেতিয়াৰ চিফ এক্সিকিউটিভ অফিচাৰ আছিলে তেখেতে ৰিপৰ্টো দিছে যে এইটো তেখেতেও বিচাৰি পোৱা নাই তাৰপিছত হঠাৎ আকৌ হয়তো টকা পইচাৰ লেনদেন কৰি হঠাৎ আকৌ ৰিপৰ্ট দিয়া হ'ল যে সেইটো গ্ৰীণ ভেলী স্কুলত ওচৰতে গ্ৰীণ ভেলী স্কুলত দিয়া হৈছে আসাম টাইপ কমিউনিটি হলৰ পৰিৱৰ্তে RCC বিল্ডিং ক্লাছৰুম বনোৱা হৈছে য'ত এষ্টিমেটৰ টোটেলি এষ্টিমেট বনোৱা হৈছিলে আসাম টাইপ ঘৰ আৰু তাত ৰিপৰ্টত লিখা আছে পাব্লিক ইউজৰ কাৰণে পাব্লিকৰ মেল মিটিং পাতিবৰ কাৰণে কিন্তু তাত ক্লাছৰুমতো পাব্লিকৰ সুবিধা হোৱা নাই এইটো ষ্টুডেণ্টৰ হয় আৰু এইটো প্ৰাইভেট হয় 15 ফাইনেন্সৰ এজ পাৰ গাইডলাইন কোনো প্ৰাইভেট ইনষ্টিটিউটত বা প্ৰাইভেট স্থানত 15 ফাইনেন্সৰ ফাণ্ড ইউজ কৰিব নোৱাৰে এইটো যদি হয় এইটো 15 ফাইনেন্সৰ গাইডলাইন ভায়োলেট কৰিছে আৰু তাৰ কাৰণে জিলা পৰিষদ মেম্বাৰ
এক্সিকিউটিভ ইঞ্জিনিয়াৰ, ফিল্ড ইঞ্জিনিয়াৰ আৰু জিলা পৰিষদ কাৰ্যবাহী যিজন আছে তেখেতসকলে জেল হাজততো প্ৰেৰণ কৰিব পাৰে। গ্ৰীণ ভেলীৰ আমি খবৰ পোৱা মতে আমি যিবোৰ আমাৰ ৱাৰ্কাৰে যিবোৰ জনাইছে তাত মানকাছৰ বাজাৰ জিপি, মানকাছৰ পূব জিপি, পশ্চিম জিপিৰ যিবোৰ ৱাৰ্কাৰ আছে তেওঁলোকে জনোৱা মতে তেওঁলোকৰ ল'ৰা ছোৱালী যিবোৰ গ্ৰীণ ভেলীত পঢ়া শুনা কৰে তেওঁলোকৰ প্ৰত্যেকজন ষ্টুডেণ্টৰ পৰা 1000 টকাকৈ উঠাইছে সেই ঘৰখন বনোৱাৰ কাৰণে। যিটো আজিৰ ডেটত যিখন ক্লাছৰুমৰ কথা কৈ আছে যে এইটো ক্লাছৰুম 15 ফাইনেন্সৰ টকা দি বনোৱা আছে, সেই ক্লাছৰুমৰ কাৰণে প্ৰত্যেকজন ষ্টুডেণ্টৰ পৰা 1000 টকাকৈ লোৱা হৈছে। এইটো গাৰ্জেনবোৰে সাক্ষী দিব যে ওপৰৰ ক্লাছৰুম বনোৱাৰ কাৰণে প্ৰত্যেকটো ষ্টুডেণ্টৰ পৰা প্ৰায় 500 ষ্টুডেণ্ট আছে, 1000 টকাকৈ ল'লেও প্ৰায় 5 লাখ টকা উঠে। সেইবোৰ টকা দি ষ্টুডেণ্টৰ ফাণ্ডৰ টকা দি ষ্টুডেণ্টৰ গাৰ্জেনৰ টকা দি এই ক্লাছৰুমবোৰ বনোৱা আছে। কিন্তু আজি যেতিয়া ফচি গৈছে জাভেদ ইছলাম ডাঙৰীয়াৰ ৱাইফ যেতিয়া ফচি গৈছে যে এইটো কমপ্লেইন হৈছে কমিউনিটি হলটো বনোৱা নাই, তেখেতে এতিয়া বাচিবৰ কাৰণে কি কৰি আছে এইটো আপোনাৰ গ্ৰীণ ভেলীত দেখুৱাই আছে। কাৰণ গ্ৰীণ ভেলীৰ বহুত যুগ যুগ ধৰি ষ্টাৰ্টিঙৰ পৰাই জাভেদ ইছলাম তাৰ চেয়াৰমেন কমিটি। এনেদৰে ৰাজহুৱা প্ৰেক্ষাগৃহ নিৰ্মাণৰ নামত অহা 11 লাখ টকা আত্মসাতৰ অভিযোগ উত্থাপন হৈছে জিলা পৰিষদৰ সদস্যা অগপ বিধায়ক জাভেদ ইছলামৰ পত্নী হাছিনা ইছলাম আৰু স্থানীয় বিষয়াৰ বিৰুদ্ধে। ইফালে একেই ধন আত্মসাত কৰাৰ অভিযোগ উত্থাপন হৈছে আন দুটা পঞ্চায়ততো। 2020-21 চনত সাউথ শালমাৰা গাঁও পঞ্চায়তলৈ আবণ্টিত হৈছিল 5 লাখ টকীয়া এক ৰাজহুৱা প্ৰেক্ষাগৃহ। ঠিক একেদৰে তুমদি গাঁও পঞ্চায়তৰ ফাৰ্চেটাৰী বজাৰৰ কাষত আন এটা 7 লাখ টকীয়া ৰাজহুৱা প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে আবণ্টন দিয়া হৈছিল ধন। কিন্তু এই দুয়োটা ৰাজহুৱা প্ৰেক্ষাগৃহ নিৰ্মাণ নকৰাকৈ ধন আত্মসাতৰ অভিযোগ RTI আবেদন দাখিল কৰা মুস্তাক হাছানৰ। আমি প্ৰেক্টিকেলি ভেৰিফিকেশ্যন কৰিছোঁ আম আদমি পাৰ্টিৰ তৰফৰ পৰা, আমাৰ ৱাৰ্কাৰবোৰে ভেৰিফিকেশ্যন কৰিছে আৰু ভেৰিফিকেশ্যনৰ পৰা কৰি আমি এইটো তথ্য পাইছোঁ যে প্ৰায় 25% যিটো 25% ফাণ্ড আছে স্কিমৰ, এই 25% ফাণ্ডহে ইউজ হৈছে, বাকী ফাণ্ড ইউজে হোৱা নাই। গোটেই দুৰ্নীতিগ্ৰস্ত বিষয়ৰ লগত মিলি পাব্লিক ৰিপ্ৰেজেণ্টেটিভবোৰে এইটো আত্মসাত কৰিছে। এক্সাম্পল হিচাপে আমি শালমাৰা টুমনি জিপিত ফাৰ্চেটাৰী বজাৰত এটা কমিউনিটি হল দিয়া হৈছিলে 20-21 বৰ্ষত, সেইটো কমিউনিটি হল বিচাৰি পোৱা নাই। তাৰপিছত শালমাৰা জিপিত RBP স্কুলত এখন দিয়া হৈছিলে কমিউনিটি হল, সেইটো আমি বিচাৰি পোৱা নাই। এনেদৰে দুৰ্নীতিয়ে চানি ধৰিছে ৰাজ্যৰ গাঁও পঞ্চায়তসমূহ। আনকি ধন আত্মসাতৰ অভিযোগ উত্থাপন হৈছে খোদ শাসকীয় সহযোগী দলৰ নেতাৰ পত্নীৰ বিৰুদ্ধেও।